কিছুমান মানুহে ভাবে যে মোৰ বেছি লিখা পঢ়া নাই, মই বেছি স্মাৰ্ট নহয়, তাকে ভাবি নিজৰ সপোনৰ কাৰণে একো ট্ৰাইও নকৰে। এতিয়া বন্ধু শুনা, শচীন তেণ্ডুলকাৰ এটা গৌৰৱ ক্ৰিকেট, য'ত তেওঁ মেট্ৰিকত 3বাৰ ফেইল হৈছিল। আজিৰ দিনত তামিলনাডুৰ ক্লাছ 10ৰ ইংলিছ ছাবজেক্টৰ ফাৰ্ষ্ট চেপ্টাৰত তাৰ বিষয়ৰ ওপৰত লিখা আছে। আৰু মেট্ৰিকত ফেইল কৰা এই মানুহজনৰ একাউণ্ট চম্ভালিবলৈ এজন দুজন নহয়, বৰঞ্চ 5জন CA আৰু 4জন একাউণ্টেণ্টে কাম কৰে। নিজৰ প্ৰথম গাড়ী মাৰুতি 800 কিনাৰ কাৰণে এই মানুহজনে বেংকৰ পৰা 40,000 টকাৰ লোন লৈছিল। আৰু আজিৰ দিনত এই মানুহজনেই BMW গাড়ীৰ ব্ৰেণ্ড এম্বেচিডাৰ হয়। তেওঁ এই চব হ'ব পাৰিছিল তেওঁৰ গেমৰ কাৰণে। এইটো মানুহৰ মাজত থকা জিত আৰু পাগলপনে, য'ত তাক অৰ্ডিনাৰীৰ পৰা এক্সট্ৰা অৰ্ডিনাৰী বনাই দিছিল। তোমাৰ সপোনবোৰৰ কাৰণে এনেকুৱা জিত আৰু পাগলপনে তোমাক এদিন জিৰোৰ পৰা হিৰো বনাই দিব। সপোনটো চবে দেখে দোস্ত, আৰু নিজৰ সপোনৰ কাৰণে এনেকুৱা পাগলপন আৰু জিত কিছুমান মানুহে আনিব পাৰে, আৰু তেওঁৰেই নাম হিষ্টৰীত থাকি যায়। কাৰো ভাল নালাগে দিন ৰাতি কাম কৰা, কিন্তু কিছুমান পাগল মানুহৰ কিছুমান সপোনৰ কাৰণে তাক মজবুৰ কৰি দিয়ে দিন ৰাতি কাম কৰাৰ কাৰণে। আৰু বহুবাৰ ফেইল হোৱাৰ বাদতো তাৰ ভিতৰত পাগলপনে তাক পিছুৱাই আহিব নিদিয়ে। যদি কিবা বস্তুৰ প্ৰতি তুমি আশা নকৰা, সেই বস্তুটো তুমি নোপোৱাও। আৰু সেই বস্তুৰ প্ৰতি তুমি এনেকৈ আশা কৰা য'ত তাক পাবলৈ পাগলৰ দৰে লাগি যোৱা। মনত ৰাখিবা, মানুহৰ জীৱনৰ দুখবোৰ তলত নমাৰ কাৰণে নহয়, বৰঞ্চ ওপৰত উঠি যাবলৈহে আহে। আৰু তাৰ পিছতো লাগে যেতিয়া তোমাৰ মনত কিবা প্ৰব্লেমৰ কাৰণে তুমি আগুৱাই যাব পৰা নাই, তেন্তে এই সমস্যাবোৰ সমাধান কৰি জীৱনৰ লক্ষ্য পূৰণ কৰিবলৈ আগুৱাই যাবা। পৃথিৱীত যিমান বস্তু হৈ আছে, গাড়ী, মোবাইল, কিতাপ চব মানুহে বনাই আছে। এতিয়া তুমি ভাবা তোমাৰ সপোনৰ কাৰণে এনেকুৱা জিত আৰু পাগলপন আনি লোৱা, চাবা এদিন তুমিও চাকচেছ হ'ব পাৰিবা। তোমাৰ জিতৰ কাৰণে তুমিও এদিন ছাকচেছফুল হ'ব পাৰিবা। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি যাবা।